হেল্ল' এভৰিৱান, আজি আমি পদাৰ্থ বিজ্ঞানৰ প্ৰথমটো পাঠ আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিটো তোমালোকক পোহৰৰ প্ৰতিফলন প্ৰতিসৰণৰ বিষয়ে পঢ়াম। সেইকাৰণে এই ভিডিঅ'টো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ ওপৰত হ'ব। আমি এটা চিৰিজ হিচাপে কৰিম। আজি তোমালোকক বেছিক কথাখিনি দিম, যাতে তোমালোকে তোমাৰ আধা ঘণ্টা বা 2 ঘণ্টাৰ ভিডিঅ' চাই থাকিবলগীয়া নহয়। সৰু সুৰা 10 মিনিটৰ শ্বৰ্ট ভিডিঅ'বিলাক চালে তোমালোকৰ ধৰা ক্লিয়াৰ হৈ যায় গোটেই কনচেপ্ট। আৰু তোমালোকৰ যদি বুজি পোৱা নাই স্কুলত বুজাওঁতে, তেতিয়াহ'লে পাঠটো বুজাবলৈ হ'লে তোমালোকৰ ৱেবছাইটত আমি ভিডিঅ' আপলোড কৰি দিম। তাত যদি পাঠটো বুজি পোৱা নাই, তেতিয়া তোমালোকে তাত গোটেই পাঠটো ভালকৈ বুজি ল'ব পাৰিবা। তাত বহুত বহলাই বুজাই থোৱা আছে। তেতিয়াহ'লে ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া তোমালোকক পোহৰৰ প্ৰতিফলন আৰু পোহৰৰ প্ৰতিসৰণৰ বিষয়ে বুজাবলৈ যোৱাৰ আগতে এটা কথা বুজাই লওঁ যে পোহৰ আচলতে কি বস্তু। পোহৰ হৈছে এবিধ শক্তি, যিয়ে আমাৰ মানে চকুত বা আমাৰ মাজত দৃষ্টিৰ অনুভূতি সৃষ্টি কৰে। আমি আন্ধাৰতনো ক'ত দেখা পাম, আমি পোহৰতহে দেখা পাম। সেই একেটাই কথা আৰু। এতিয়া আমি বোলা ষ্টাৰ্ট কৰোঁ। পোহৰৰ প্ৰতিফলন মানে কি? পোহৰৰ প্ৰতিফলন মানে হৈছে যি পৰিঘটনাৰ দ্বাৰা দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলত মানে মাজত এটা মাধ্যমৰ পৰা আপতিত হোৱা ৰশ্মি বা এটা মাধ্যমৰ পৰা অহা ৰশ্মি নিৰ্দিষ্ট নিয়ম অনুসৰি পুনৰ সেই আগৰ মাধ্যমটোলৈ উভতি যায়, মানে যি মাধ্যমটোৰ পৰা আহিছিলে, সেই প্ৰক্ৰিয়াটোকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। এতিয়া নিৰ্দিষ্ট নিয়ম অনুসৰি বুলি ক'লে তাত তোমালোকৰ পোহৰৰ প্ৰতিফলনৰ দুটা নিয়ম থাকে। প্ৰথম নিয়মটো হৈছে আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডাল একেখন সমতলতে থাকে। আৰু দ্বিতীয়টো হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। এই তোমালোকে চিত্ৰত এয়া দেখিবাই, মই নাম লিখি দিছোঁ কোনটো কি হয়। আপতন কোণ বুলি ক'লে আপতিত ৰশ্মি আচলতে যিডাল পোহৰৰ ৰেখা প্ৰথমে আহে আৰু প্ৰতিফলনৰ পিছত যিটো পোহৰ ৰশ্মি দিশ পৰিৱৰ্তন কৰি পুনৰ আগৰ মাধ্যমলৈ উভতি যায়, সেইটো প্ৰতিফলিত ৰশ্মি। আৰু আপতন বিন্দু হৈছে যিখন দাপোন বা যিয়ে হওক মাধ্যমটো সমতলখনত যি বিন্দুত আপতিত ৰশ্মিডাল আহি পৰিবহি, সেইটো হৈছে আপতন বিন্দু। আৰু তাত যিডাল অভিলম্ব আঁকিম, সেই অভিলম্বডাল আৰু আপতিত ৰশ্মিৰ মাজৰ কোণটোক আপতন কোণ বুলি কোৱা হয়। আৰু প্ৰতিফলিত ৰশ্মি আৰু সেই অভিলম্বডালৰ মাজৰ কোণটোক প্ৰতিফলন কোণ বুলি কোৱা হয়। দাপোনলৈ আহিছোঁ। দাপোন বুলি ক'লে প্ৰকৃততে দাপোন এবিধেই গোলাকাৰ দাপোন। তাৰ ভাগ দুটা, প্ৰথমটো অৱতল দাপোন, দ্বিতীয়টো উত্তল দাপোন। গোলাকাৰ দাপোন বুলি ক'লে গোলাকাৰ দাপোন হৈছে এবিধ এনেকুৱা দাপোন যাৰ প্ৰতিফলক পৃষ্ঠ ফোঁপোলা গোলকৰ অংশ। মানে এটা 3D গোলক ভাবি লোৱা, যাৰ পৃষ্ঠভাগে আমাৰ দাপোন হিচাপে কাম কৰে আৰু ভিতৰ ভাগ ফোঁপোলা। মই তোমালোকক ছবি এটা আঁকি দিছোঁ। এই ছবিটো বৃত্ত নিচিনা লাগিলেও যিহেতু আমি 3Dটো আঁকিব নোৱাৰোঁ, সেইকাৰণে এইটো কিন্তু গোলক, তোমালোকে নিজে ভাবি লোৱা। ইয়াৰ ভাগ দুটা, এটা অৱতল দাপোন, আনটো উত্তল দাপোন। অৱতল দাপোন এবিধ এনেকুৱা গোলাকাৰ দাপোন য'ত পোহৰৰ প্ৰতিফলন ভিতৰৰ ফোঁপোলা পৃষ্ঠত ঘটে আৰু যিটো বাহিৰৰ পৃষ্ঠ, উকহা পৃষ্ঠৰ ৰূপৰ প্ৰলেপ বা বেলেগ কিবা পদাৰ্থৰ প্ৰলেপ দিয়া থাকে, যাতে আমাৰ প্ৰতিফলন ঘটে। আৰু আমি ইয়াত ছবিটো আঁকি দিছোঁ, তোমালোকে এইটো চাব পাৰা। আৰু দ্বিতীয়টো হৈছে উত্তল দাপোন। উত্তল দাপোন এনেকুৱা এবিধ গোলাকাৰ দাপোন য'ত পোহৰৰ প্ৰতিফলন বাহিৰৰ উকহা পৃষ্ঠত ঘটে আৰু ভিতৰৰ ফোঁপোলা পৃষ্ঠত ৰূপ বা বেলেগ পদাৰ্থৰ প্ৰলেপ দিয়া থাকে। অৱতল দাপোনক ইংৰাজীত কনকেভ মিৰৰ বুলি কয় আৰু উত্তল দাপোনক কনভেক্স মিৰৰ বুলি কয়। তোমালোকক ইংৰাজী টাৰ্মটো কৈ দিছোঁ, কাৰণ তোমালোকে ইংৰাজী টাৰ্মটো ৰাখিলে মানে সংজ্ঞাটো বুজি পাবা। এতিয়া কনকেভ বুলি ক'লে তোমালোকৰ ধৰা অৱতল দাপোনখন মনত আহি যাব, যেতিয়া কেভ শব্দটো, আৰু কনভেক্স বুলি ক'লে উত্তৰ দাপোনখন মনত আহি যাব। সেইটো কাৰণে মই কৈ দিছোঁ তোমালোকক, এইখিনি মনত ৰাখিব লাগিব মানে। এতিয়া আহিছোঁ তোমালোকৰ প্ৰতিবিম্ব। যিহেতু দাপোন আছে, প্ৰতিবিম্বটো নেক্সট। সেইকাৰণে প্ৰতিবিম্ব হৈছে কোনো এটা বিন্দু লক্ষ্যবস্তুৰ পৰা নিৰ্গত হোৱা
অপসাৰী ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে মিলিত হয় বা কেতিয়াবা আমাৰ মিলিত হোৱা যেন অনুভৱ হয় বা ধাৰণা হয়, তেনে ক্ষেত্ৰত সেই যিটো দ্বিতীয় বিন্দু সেই বিন্দুটো প্ৰথম বিন্দুটোৰ প্ৰতিবিম্ব বুলি কোৱা হয়। তোমালোকক PDF-টো দিয়া আছে, থিয়ৰিটো লিখি ল'বা। তাৰপিছত প্ৰতিবিম্ব দুই প্ৰকাৰৰ, সৎ প্ৰতিবিম্ব, অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব হৈছে কোনো এটা বিন্দু লক্ষ্য বস্তুৰ পৰা নিৰ্গত হোৱা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পাছত আন এক বিন্দুত প্ৰকৃততে যদি মিলিত হয়, তেতিয়া সেই দ্বিতীয় বিন্দুটোক প্ৰথম বিন্দুটোৰ সৎ প্ৰতিবিম্ব বুলি কোৱা হ'ব। আৰু সৎ প্ৰতিবিম্ব পদাৰ্থবিলাকত ধৰিব পাৰি সাধাৰণতে। আৰু অসৎ প্ৰতিবিম্ব হৈছে কোনো এটা বিন্দু লক্ষ্য বস্তুৰ পৰা নিৰ্গত হোৱা ৰশ্মিবোৰ প্ৰতিফলন বা প্ৰতিসৰণৰ পিছত আন কোনো বিন্দুৰ পৰা অপসাৰিত হৈ অহা যেন ধাৰণা হয়। মানে সৎটোত হৈছে প্ৰকৃততে মিলিত হয় আৰু অসৎটোত আমাৰ ধাৰণাহে হয়, প্ৰকৃততে নহয়, সেইটো হৈছে অসৎ। তেনে ক্ষেত্ৰত দ্বিতীয় বিন্দুটোক প্ৰথম বিন্দুটোৰ অসৎ প্ৰতিবিম্ব বুলি কোৱা হয়। অসৎ প্ৰতিবিম্ব পদাৰ্থবিলাকত ধৰিব নোৱাৰি। আৰু উত্তল দাপোনত সাধাৰণতে অসৎ প্ৰতিবিম্ব গঠন হয়। এইটো তোমালোকক পিছত বুজোৱা হ'ব, এতিয়া নালাগে। এতিয়া তোমালোকৰ আহিছোঁ গোলাকাৰ দাপোনৰ যিখিনি অংশ আমাক দৰকাৰী, সংজ্ঞা সুধি থাকে পৰীক্ষাত। সেইখিনি হৈছে, প্ৰথমটো হৈছে গোলাকাৰ দাপোনৰ মেৰু। গোলাকাৰ দাপোনখন উত্তল হওক অৱতল হওক, তাৰ যিখন প্ৰতিফলক পৃষ্ঠ তাৰ মধ্যবিন্দু বা কেন্দ্ৰবিন্দুক গোলাকাৰ দাপোনৰ মেৰু বুলি কোৱা হয়। তাক ইংৰাজী আখৰ P-ৰে সূচোৱা হয়। তাৰপিছত আহিলে ভাস্কেন্দ্ৰ। গোলাকাৰ দাপোনখন যিটো কাল্পনিক গোলকৰ অংশ, মানে গোলাকাৰ দাপোনখন তোমাৰ সমতল, উত্তল, অৱতল যিয়েই নহওক কিয়, যিটো কাল্পনিক গোলকৰ অংশ আছিল, সেই কাল্পনিক গোলকৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰখনক সেই গোলাকাৰ দাপোনখনৰ ভাস্কেন্দ্ৰ বুলি কোৱা হয়। ইয়াক C-ৰে সূচোৱা হয়, ভাস্কেন্দ্ৰ। তাৰপিছত আহিলে ভাঁজ ব্যাসাৰ্ধ। গোলাকাৰ দাপোনৰ যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধ ভাঁজ ব্যাসাৰ্ধ বোলে, মানে C আৰু P-ৰ মাজৰ দূৰত্বটো ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। ইয়াক R-ৰে সূচোৱা হয়, ব্যাসাৰ্ধক যেনেকৈ R-ৰে সূচায়, অংকত পাইছে। তাৰপিছত আহিলে মুখ্য অক্ষ। ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগী দাপোনখনৰ যিডাল ৰেখা, সেইডালক মুখ্য অক্ষ বুলি কোৱা হয়, C আৰু P সংযোগী ৰেখাডাল। এতিয়া মুখ্য ফকাছ। মুখ্য অক্ষৰ যি বিন্দুত পোহৰৰ ৰশ্মিয়ে, মানে যিবোৰ পোহৰৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে, সেই পোহৰৰ ৰশ্মিবিলাকে আপতিত হয় প্ৰতিফলনৰ পিছত এটা বিন্দুলৈ অভিসাৰী হ'ব নহবা অপসাৰী হ'ব। এই তোমালোকক চিত্ৰ দিয়া আছে, অভিসাৰী হয় কিটো অপসাৰী হয়। ইয়াতে আহে তোমালোকৰ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব কথাটো। এই যিটো বিন্দুত অভিসাৰী হয় বা অপসাৰী হয়, সেই বিন্দুটোকে তোমালোকৰ মুখ্য ফকাছ বুলি কোৱা হয়, দাপোনখনৰ অৱতল হওক উত্তল হওক। এতিয়া আহিলে ফকাছ দূৰত্ব। ফকাছটোক F বুলি জনা হয়, সেইটোতো জানাই। ফকাছ দূৰত্ব। গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য ফকাছৰ মাজৰ দূৰত্ব, মানে P আৰু F-ৰ মাজৰ দূৰত্বটো ফকাছ দূৰত্ব বুলি কোৱা হয়, সেইটো জানাই। ফকাছ তল বুলি এটা বস্তু থাকে, এইটো ইমান দৰকাৰী নহয় যদিও মুখ্য অক্ষৰ সমান্তৰালভাৱে মুখ্য অক্ষৰ লম্বভাৱে থকা যিখন উলম্ব তল মুখ্য ফকাছৰ মাজেদি যায়, তাক গোলাকাৰ দাপোনখনৰ ফকাছ তল বুলি কোৱা হয়। এইটো দৰকাৰী নহয়, হ'লেও কৈ দিছোঁ।